Namaste everyone. Today in this video we are going to learn a new story, that is Nina and the baby sparrow. So you will see the video till the end. Nina and the baby sparrow. There was great joy in Nina's house. Ninaৰ ঘৰখনত খুব আনন্দৰ এটা পৰিৱেশ আছে. Nina's aunt was getting married. Ninar পেহীয়েকৰ বিয়া. Nina, her father, mother and little brother all going to Delhi for a wedding. Weddingৰ কাৰণে বিবাহৰ কাৰণে Nina, দেউতাক, মাক আৰু সৰু ভাইক সকলোৱে দিল্লীলৈ যাব. Everyone was happy. সকলোৱে সুখী আছিল বুলি কৈছে. বিয়া হোৱাৰ কাৰণে সকলোৱে সুখী আছিল বা মনবিলাক আনন্দৰে ভৰি আছিল, এক্সেপ্ট নিনা. কিন্তু নিনাৰ মনটো ভাল লগা নাছিলে. Her mother took her to the market. মাকে তাইক বজাৰলৈ লৈ গৈছিল to buy a new dress. নতুন পোছাক কিনিবৰ কাৰণে তাইক মাকে বজাৰলৈ লৈ গৈছিল. What color would you like? Mother asked. মাকে সুধিছিলে তুমি কোনটো ৰং ভাল পোৱা বা কোনটো ৰং তোমাৰ পছন্দ হয়. I don't want a new dress, mother. মোক নতুন ড্ৰেছ নালাগে মা, said Nina. নিনাই কৈছিলে. চেলোৱাৰ কামিজ দেন, চেলোৱাৰ বা কামিজ লোৱা তেতিয়াহ'লে. Nina shook her head. নিনাই মূৰটো জোকাৰিছিলে, অৰ্থাৎ তাইক সেইটো নালাগে. What about those lovely white shoes you saw last week? তুমি যে যোৱা সপ্তাহত দেখিছিলা সেই বগা জোতা কেইযোৰ কি নালাগে নেকি তোমাক? I don't want those either. সেইকেইটাও মোক নালাগে. Thank you mother. মাকক কৈছে যে মোক সেইকেইটাও নালাগে. Nina's mother was upset. নিনাৰ মাকৰ খুব দুখ লাগিছিলে, বেজাৰ লাগিছিলে. But she said nothing. কিন্তু একো কোৱা নাছিলে. They went back home. সিহঁতে ঘৰলৈ উভতি গৈছিলে and had lunch আৰু দুপৰীয়া আহাৰ খাইছিলে. After lunch, mother came and sat near Nina. লাঞ্চ কৰাৰ পাছত অৰ্থাৎ দুপৰীয়া আহাৰ খোৱাৰ পাছত মাকে নিনাৰ কাষলৈ আহিছিলে আৰু তাইৰ কাষতে বহিছিলে. What is it, child? মাইনা তোমাৰ কি হৈছে, এইবোৰ কি কৰিছা? she asked. তাই জীয়েকক সুধিছিলে. Why did you say no to everything? তুমি প্ৰত্যেকটো ক্ষেত্ৰতে কিয় no কৰি আছা, মানে নকৰোঁ, নাযাওঁ, নাখাওঁ, এইবিলাক কিয় কৰি আছা? নেক্সট. Mother, I don't want to go to the wedding. মা মই বিয়া খাবলৈ নাযাওঁ. But why? কিয় নোযোৱা? Nina said nothing. নিনাই কোনো উত্তৰ দিয়া নাছিলে. Instead, তাৰ পৰিৱৰ্তে two big tears rolled down her cheeks. তাই দুগালেদি চকুলো বৈ আহিছিলে. Mother put her arms around Nina. মাকে নিনাক হাবতি ধৰিছিলে. Don't cry. নাকান্দিবা my pet. মোৰ শুন. she said. তাই নিনাক হাবতি ধৰি কৈছিলে মোৰ শুন তুমি নাকান্দিবা. Why don't you tell me what's bothering you? তুমি কিয় কোৱা নাই তোমাৰ কি হৈছে মোক? More tears rolled down Nina's cheek. তেতিয়া মাকে তেনেদৰে কোৱাৰ কাৰণে নিনাৰ দুগালেদি আৰু চকুলো ববলৈ ধৰিলে. Mother, she said. মাকে তাই মাকক কৈছিলে there's a sparrow nest on the bookshelf in my room. মোৰ ৰুমৰ বুক শেল্ফটোত এহাল স্পেৰো আছে বুলি কৈছে, এটা স্পেৰৰ বাঁহ আছে বুলি কৈছে. নেষ্ট মানে চৰাই বাঁহ আছে, স্পেৰো মানে ঘৰচিৰিকা. And there are two baby sparrows in the nest. আৰু সেই চৰাই বাঁহটোত দুটা সৰু ঘৰচিৰিকা পোৱালি আছে. I see, said mother. মাকে তেতিয়া কৈছিলে কথাটো তেনেকুৱা মানে. They are just beginning to get their feathers. সিহঁতৰ পাখি মেলিছেহে, মানে তেনেই সৰু হৈ আছে. And growing up makes them so hungry. সিহঁত ডাঙৰো হৈছে অলপ অলপ, সেইকাৰণে সিহঁতৰ খুব ভোক লাগে বুলি কৈছে. All day long they cry. গোটেই দিনটো সিহঁতে চিঞৰি থাকে চিপ চিপ asking for food. অৰ্থাৎ খাদ্য বিচাৰি গোটেই দিনটো চিপ চিপ কৈ সিহঁতে
চিঞৰি থাকে। আই চি ছেইড মাদাৰ, মাকে কৈছিলে তেনেকুৱা মানে কথাটো। আই চি মিনছ এটা আচৰিত অনুভৱ কৰিলে বা এটা মনত শংকা আহিলে মানে এই ৱৰ্ডটো প্ৰকাশ কৰা যায়। ইফ উই গ' দ্য হোল প্লেচ উইল বি লকড, আমি যদি যাওঁগৈ তেনেহ'লে গোটেই জেগাডোখৰ, সিহঁতি থকা জেগাডোখৰ লকড হৈ থাকিব, অৰ্থাৎ আবদ্ধ হৈ থাকিব। এণ্ড হাউ উইল পাপা এণ্ড মামা স্পেৰ'জ ফিড দিয়াৰ বেবিজ, সিহঁতৰ পাপা স্পেৰ' এণ্ড মামা স্পেৰ' কেনেকৈ সিহঁতৰ কেঁচুৱাকেইটাক, পোৱালীকেইটাক খাদ্য খুৱাব যদি আমি বন্ধ কৰি গুচি যাওঁ। নিনা ক্ৰাইড মাদাৰ, মাকে তেতিয়া ডাঙৰকৈ মাতি কৈছিলে নিনা, গিভিং হাৰ এ বিগ হাগ, জোৰছে সাৱটি ধৰি মাকে নিনাক কৈছিলে ইজ ডেট হোৱাই ইউ ডোণ্ট ৱান্ট টু গ' টু দ্য ৱেডিং, সেইকাৰণে তুমি বিয়ালৈ নাযাওঁ বুলি কৈছা নেকি? বাট ডেটছ ন' প্ৰব্লেম, সেইটো কোনো সমস্যাই নহয় এটল, সেইটো একেবাৰে ডাঙৰ কথা নহয় বা সেইটো একেবাৰে সমস্যা নহয়। উই উইল লিভ দ্য উইণ্ড' অ'পেন, আমি খিৰিকীখন খুলি থৈ যাম। কেন উই মাদাৰ, তেতিয়া নিনাই আচৰিত হৈ গৈছিলে, কি মা সঁচাকৈ খুলি থৈ যাবা নেকি? কেন উই, কি আমি যাব পাৰিম খুলি থৈ? ৰিয়েলি, সঁচাকৈ? তাই মানে খুব ভাল লাগি গৈছে, মনটো ভাল লাগি গৈ তাই মাকক সুধিছে। তেতিয়া মাকে উত্তৰ দিছিলে য়েছ হয়, আমি খুলি থৈ যাম বুলি কৈছিলে। উইল ৰিমুভ ইয়'ৰ অল থিংছ ফ্ৰম দ্য ৰুমটোৰ পৰা তোমাৰ সকলো বস্তু আমি উলিয়াই থ'ম বুলি কৈছে। এণ্ড লকড দ্য ড'ৰ অন দ্য আউটছাইড, আৰু বাহিৰৰ পৰা দৰ্জাখন বন্ধ কৰি দিম বুলি কৈছে। ছ' দ্য হাউচ উইল বি পাৰফেক্টলি ছেফ, তেতিয়া ঘৰটো নিৰাপদে থাকিব বুলি কৈছে। এণ্ড দ্য পাপা এণ্ড দ্য মামা স্পেৰ'জ কেন কাম এণ্ড গ' ফ্ৰীলি, তেতিয়া ফ্ৰীলি টু, তেতিয়া পাপা আৰু মামা স্পেৰ' অৰ্থাৎ ঘৰচিকা পোৱালীকেইটা, মাক বাপেককেইটা সিহঁতে ফ্ৰীলি অহা যোৱা কৰিব পাৰিব বুলি কৈছে। জাষ্ট থিংক নিনা ভাবাচোন, হুৱাইল ইউ এনজয় ইয়'ৰ ছেল্ফ এট দ্য ৱেডিং, যেতিয়া তুমি বিয়া খাই আনন্দ কৰি থাকিবা, দ্য বেবী স্পেৰ'জ উইল বি গেটিং নাইচ, বেবী স্পেৰ'কেইটা তেতিয়া ধুনীয়া হৈ যাব বুলি কৈছে। এণ্ড ফেট ইন দেয়াৰ নেষ্ট, গুড আইডিয়া ইজ নট ইট, আৰু সিহঁতে বাঁহতে সিহঁতি শকত হৈ যাব বুলি কৈছে, শকত হৈ পৰিব বুলি কৈছে তুমি বিয়া খাই আহা মানে। গুড আইডিয়া, এইটো ভাল সিদ্ধান্ত। ইজ নট ইট, হয়নে নহয় বাৰু কোৱাচোন তুমি? ইট ৱাজ এ গুড আইডিয়া, সেইটো এটা ভাল সিদ্ধান্ত আছিলে। হুৱেন নিনা কেম বেক ফ্ৰম দ্য ৱেডিং, যেতিয়া বিয়া খাই নিনাই ঘৰলৈ উভতি আহিছিলে, দেয়াৰ ৱেৰ টু প্লাম লিটিল স্পেৰ' ফ্লাইং অল অভাৰ দ্য ৰুম, গোটেই ৰুমটোতে দুটা শকত নুদুকা স্পেৰ' পোৱালীয়ে উৰি ফুৰিছিল বুলি কৈছে। এণ্ড ৱাজ নট নিনা থ্ৰিল, নিনাই সেইটো দেখি ভাল পোৱা নাছিলেনে? অৰ্থাৎ নিনাই খুব আনন্দ পাইছিলে সেইটো স্পেৰ'কেইটা ৰুমটোৰ ভিতৰত উৰি থকা দেখি।